जनायाव गोबां बिबांनि खावनाय रड बोखांनो हानायनि उनाव गुबै दुथां सिखाव सन्तोष बरग'हाइखौ पुलिसा खानो हाबाय। पुलिस बिफाना खानायनि उनाव गुबै दुथां रड सिखाव सन्तोष बरग'हाइखौ साजा होनांगौनि दाबि दैखांदों TMPKआ। थांनाय साननैसो सिगां अरुणाचल प्रदेशनि रुकसिन आरो जनाय पुलिस बिफाना संदाननानै गोबां बिबांनि खावनाय रड बोखांनो हायो। अरुणाचल प्रदेश बान्दरदेबा थानानि मोनसे गसर होनायाव आरो आसाम अरुणाचल रुकसिन थानानि असी नाइथ सरानि दैदेननाय हानजाया गिबियाव सिग्रोमनायाव 515 नं राजालामा पासिघाट चेक गेटआव 8 टन खावनाय रडखौ लोगोसे AS07A02773 नम्बरनि गंसे पिकआप हमनो हायो। बेराफारसे मोनाबिलि समाव रुकसिन पुलिस बिफान आरो जनाय पुलिस बिफाननि गुबै सिग्रोमनायाव जनाय थानानि बेन्दोंआव थानाय जन खारेंआव खमैबो 12 टन खावनाय रड हमनो हायो। मिथिनो मोननाय बादिब्ला थांनाय 25 आगस्ट खालि बान्दरदेबा सत्यमे बजैते स्पार्ट कम्पानिनिफ्राय तिनिसुकियासिम लांनाय 27 टन रड गारि ड्राइभार प्रदीप दर्जी आरो सानजा जनाय जुब मोर्चानि आफादगिरि सन्तोष बरग'हाइ रडखौ तिनिसुकियाव लांखांनायनि उनाव जनाय जुनखारें टाउन अमूल्य बरिनि लहा फानग्रा गलायाव फानहैयो। बिनि उनाव पासिघाटसिम लांबाय थानाय समाव पासिघाट चेक गेटआव अरुणाचल पुलिस बिफाना हमनो हायो। रड सिखाव खालामग्रा गुबै दुथां दायनिगिरि BJP सानजा जनाय दोलोनि आफादगिरि सन्तोष बरग'हाइआ गुबुन गुबुन जाख्ल'नाय खामानिनि अनगायैबो रड सिखाव खावनाय खामानियाव लोब्बा थानायखौ TMPK दिबिं डेदाक आन्चलिक कमिटिया खौरां मेलनि गेजेरजों साजा होनांगौनि दाबि दैखांदों। আমাৰ এই দিবিং ডেদাক বাংকাৰ TMPK অফিসত আমি সংবাদ মেল পাতাৰ বিশেষ কাৰণটো হ'ল আমাৰ ইয়াত জুনকাৰেং তিনিআলিত অমূল্য ষ্ট'ৰ বুলি ইয়াত এটা হাৰ্ডৱেৰ দোকান আছে। এই দোকানখনত অবৈধভাৱে সন্তোষ বৰগোহাঁই নামৰ ল'ৰা একজনে বিভিন্ন অনৈতিক কাম আৰু এনেকৈ 2 নম্বৰ কাম কৰে বুলি আমি বিশেষ সূত্ৰে গম পাইছোঁ। আৰু একেতে অকল জুনকাৰেঙতে বিকা নাই, জোনাইত মানে বাৰ্মা ষ্ট'ৰ বুলি তাত এটা হাৰ্ডৱেৰ দোকান আছে, তাতো বিকিছে বুলি আমি কালি অনুসন্ধান কৰি গম পালোঁ। গতিকে ইয়াত গোটেই জোনাইখনকে বেমেজালি কৰি আমাৰ দুখীয়া মানুহবিলাকক ইয়াত বিপদে পৰিচালন কৰিবৰ কাৰণে একেসকল এই দোকানী সন্তাক আমি আহ্বান জনাইছোঁ এনেকুৱা পৰটুৱেণ্টি কৰি আমাৰ জনসাধাৰণক আশাপূৰ্ণ আৰু এনেকুৱা খেলিমেলি কৰাটো ভাল নাপাওঁ। আৰু বিশেষ সূত্ৰে গম পাইছোঁ অমূল্য মিছেছৰ পৰা 6.5 লাখ টকা ৰদটো দিম বুলি অমূল্যৰ অনুপস্থিতত 6.5 লাখ টকা পইচা লৈ গৈছে বুলি আমি গম পাইছোঁ। আৰু কালি চিলাপথাৰৰ পৰা আমি TMPK দিবিং ডেদাক ৰায়াং বিজয়পুৰ জনাই টাউন কমিটি আমি তিনিওটা সংগঠনে গৈ গোপন সূত্ৰ পমকেদি আমি চিলাপথাৰৰ পৰা আমি তাক ধৰি আনি ৰুকচিন থানাত আমি অৰুণাচল ৰুকচিন থানাত আৰু আসাম পুলিচৰ প্ৰশাসনক জনাই মেলি আমি কালি সমজাই দিওঁ। গাড়ীখন কাৰ আৰু আমিও গম পোৱা মতে জানিব পৰা মতে অমূল্য বৰী আৰু বাৰ্মাৰ দুজনৰ নেতৃত্বত ৰডখিনি অৰুণাচললৈ গৈছিলে বুলি আমি শুনিছিলোঁ। এইখিনি কথা কিমান দূৰ সত্য? এইখিনি আপোনালোকক অৱগত কৰোঁ যে সংবাদ মাধ্যমক অমূল্য বৰীয়ে ৰডটো চুৰ কৰিছে বুলি আমি নাজানো। অমূল্য বৰীয়ে দিনে পোহৰে ইয়াৰ ৰডটো নমাইছে আৰু ইয়াত নমাই মেলি অপেনকৈ ৰাখিছে, গুদামতো ৰখা নাই ৰডটো। আৰু ভাৰ্মাই মানে অৰুণাচল পাছিঘাটত মানে এই ৰডটো কিনিছিলে বুলি আমি গম পাইছোঁ। একেতে মানে পাছিঘাটলৈকে ৰডটো লৈ যাওঁতে একেতক অৰুণাচল পুলিচ প্ৰশাসন আৰু কোম্পানীৰ মানুহে ধৰিছে বুলি আমি গম পাইছোঁ। ৰডখিনি অৰুণাচল আৰক্ষী কমতে নেশ্যনেল হাইৱে এইখিনি হ'ব পাৰে ভাৰ্মাই যদি এনেকৈ কৰিছে। এইকাৰণে ইহঁতৰ ভাৰ্মাকো আজি আমি সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰোঁ যে একেসকলে এনেকৈ উইদাউট GSTত আমাৰ পাব্লিকক হাৰাছমেণ্ট কৰা হয়। এইবিলাক GST পাব্লিক পইচা হয় GST। গতিকে একেসকলে উচিত মূল্যত বিকিব লাগে আৰু GST টকাকে কাৰবাৰ কৰিব লাগে বুলি আমাৰ আহ্বান জনাইছোঁ। একেসকলক তদন্ত কৰি আমাৰ বিভাগীয় কৰ্তৃপক্ষই আমাক আয়কৰ বিভাগে একেসকলক তদন্ত কৰিব লাগে বুলি মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ। কিমানজন লোকৰ নাম সামৰি খাব বুলি আপোনাক সন্দেহ কৰে? এইখিনিত আমি আমাৰ গম পোৱা মতে অবৈধতে আগতো কেইবাবাৰ এনেকৈ হৈছে বুলি আমি গম পাইছোঁ। সন্তোষ বৰগোহাঁই মানে
একেতে যুৱ মৰ্চাৰ প্ৰেচিডেণ্ট বুলি কৈছে। ইয়াত যিমান যুৱ মৰ্চাৰ আমাৰ দেবিং দেতাক বাংকিয়াৰ পৰা আমাৰ এই ৰাজাখানা পঞ্চায়তৰ পৰা মণ্ডল কমিটিৰ কি যুৱ মৰ্চাৰ আগতে তোলাত আকৌ কেকু হাব বিজনেছ কৰি জেলত গৈছে 3বাৰ, আকৌ এইবাৰ সন্তোষ বৰগোহাঁই মানে ৰথ চুৰ কৰি মানে আকৌ এতিয়া জেলত পঠিয়াবলগীয়া হৈছে। গতিকে এখেতসকলক কৈছোঁ এই কাৰবাৰটো বিজেপি যিহেতু যুৱ মৰ্চা বিজেপি যুৱ মৰ্চাক আমি ক'ব বিচাৰোঁ যে এনেকুৱা দুষ্কৃতিকাৰীসকলক এনেকুৱা পদ মৰ্যাদা দি আমাৰ সমাজখনক বিশৃংখলতা কৰিবৰ কাৰণে দিব নোৱাৰোঁ আৰু এখেতসকলক আহ্বান জনাইছোঁ। আমাৰ ৰাজাখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত সোণাপুৰ নিবাসী শ্ৰী সন্তোষ বৰগোহাঁই জোনাই মণ্ডল যুৱ মৰ্চাৰ সভাপতি। তেখেতে যোন ইটানগৰ বান্দৰদেৱাৰ পৰা অহা তিনিচুকীয়াৰ অভিমুখে যোৱা বিশেষ ট্ৰাক এখন 27 টন ৰড আছিলে, তেখেতে জোনকাৰেং স্থিতত লৈ আনি জোনকাৰেং স্থিত আমাৰ অমূল্য ষ্টৰত তেখেতে বিক্ৰী কৰি তেখেতে বিভিন্ন জেগাত আত্মগোপন হৈ আছিলে। বিশেষত্ৰে পুলিচ জোনাই থানাৰ পৰা পুলিচ প্ৰশাসন অহাৰ পিছত আমাৰ স্থানীয় TMPকে অৱগত হয়। অৱগত হোৱাৰ পিছত তেখেতক সন্ধান কৰাৰ পিছত জোনাই জিলা সমিতিৰ TMPকেৰ সহযোগত দেবিং দেতাক TMPকেৰ সহযোগত তেখেতক তদন্ত কৰাৰ পিছত তেখেতক চিলাপথাৰত তেখেতক যোৱাকালি প্ৰায় 12 মান বজাত তেখেতক কৰায়ত্ব কৰি তেখেতক জোনাই থানা ৰুকচিন থানাত তেখেতক চমজাই দিয়া হওক। তেখেতক এনে অসামাজিক কামত চুৰ কামত লিপ্ত হোৱাৰ কাৰণেও তেখেতক ৰাজাখানা TMPকে আঞ্চলিক সমিতিৰ পৰা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰি তেখেতক উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে দেবিং দেতাক আঞ্চলিক সমিতিৰ পৰা তেখেতক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতে প্ৰায় 27 তাৰিখে বুলি আমি গম পাইছোঁ। কাক বিক্ৰী কৰিছিল? জোনকাৰেং স্থিত আমাৰ অমূল্য ষ্ট'ৰ বুলি এখন হাৰ্ডৱেৰ দোকান আছিলে। কিমান টকা পৰিমাণৰ ৰড? প্ৰায় 17 লাখ টকাৰ আছিলে বুলি আমি গম পাইছোঁ। 17 লাখ টকাৰ ৰডখিনি তেখেতে পইচা লৈ যাব নোৱাৰিলে। তেখেতে হাকডন হিচাপে প্ৰায় 6.5 লাখ টকা লৈ গ'ল বুলি আমাৰ গম পাইছোঁ। গাড়ীখন তেখেতে পৰিচালনা কৰি ড্ৰাইভাৰখনক লৈ আনি আমাৰ জোনকাৰেং স্থিতলৈকে আনিছিলে বুলি আমি গম পালোঁ। তেখেতে মালখন ইয়াতে নমাই গুচি গ'লগৈ। যিহেতু আমাৰ ক'ব লগাটো জোনাই আৰক্ষী আৰু ৰুকচিন প্ৰশাসনক তেখেতক উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অমূল্য ষ্ট'ৰৰ কিমানখিনি মাল ইহঁতে জব্দ কৰিছিলে? প্ৰায় 17 টন। 27 টন সম্পূৰ্ণ ইয়াতে পাইছে। 27 টন সম্পূৰ্ণ ইয়াতে পাইছে বুলি আমি অৱগত। ইয়াত বিশেষকৈ আমাৰ ইয়াত আৰু জড়িত বুলি আমি ক'ব নোৱাৰিম, কিন্তু অকল আমি সন্তোষ বৰগোহাঁইকে ধৰিছোঁ বুলি এতিয়ালৈকে আমি অৱগত হৈছোঁ। আমি তাকাম মিচিং পৰিণকাবাং হিচাপে স্থানীয় দেবিং দেতাক আঞ্চলিক কমিটি হিচাপে অমূল্য ষ্ট'ৰটো আমাৰ নিচেই কাষত। তেখেতে যিকোনো GST কাগজ বা যিকোনো প্ৰমাণপত্ৰ নোহোৱাকৈ যিকোনো সামগ্ৰিক বেচাটোক আমি তাকাম মিচিং পৰিণকাবাং হিচাপে আঞ্চলিক কমিটি হিচাপে এইটো বৈধ বুলি কেতিয়াও স্বীকাৰ নকৰোঁ। অবৈধভাৱে এনেকুৱা যিকোনো সামগ্ৰিক নেবেচিবৰ কাৰণে যিকোনো দোকানীয় কৰ্তৃপক্ষকো আমি আহ্বান জনাইছোঁ। জোনাই অঞ্চলৰো বিক্ৰী বিচাৰে। তাকাম মিচিং পৰিণকাবাঙৰ তৰফৰ পৰা জোনাইস্থিত সকলো যিকোনো সামগ্ৰিক দোকানীক আমি আহ্বান জনাইছোঁ, যিকোনো আপোনালোকে সামগ্ৰিক যদি ক্ৰয় বিক্ৰয় কৰে, আপোনালোকৰ নথিপত্ৰ যিকোনো পৰ্যাপ্ত যিকোনো নথিপত্ৰ যদি আপোনালোকৰ মজুত নহয়, এনে বিক্ৰী কাৰ্যক আমি TMPকে ফালৰ পৰাও বিশেষ সমৰ্থন নজনাওঁ। আৰু এনেকুৱা যিকোনো চুৰি কাণ্ডৰ যিকোনো সামগ্ৰিক পাৰপত্ৰ নোহোৱা যিকোনো সামগ্ৰিক নেবেচিবৰ কাৰণেও আমি TMPকে ফালৰ পৰা বিনম্ৰতাৰে আহ্বান জনাইছোঁ। আমি এনে বিশেষ সূত্ৰে আমি বাৰ্মা ষ্ট'ৰটোক এতিয়ালৈকে আমি TMPকে ফালৰ পৰা আঞ্চলিক কমিটিৰ ফালৰ পৰা এনে অৱগত নহয়।
কিন্তু বিশেষকৈ আমি সমূল্য স্তৰত যিকোনো সামগ্ৰীকেইটাক ৰডকেইটাক পোৱাৰ কাৰণে অকল তাতেই আমি আবদ্ধ হৈ আছোঁ। বিশেষত্ৰে যদি প্ৰশাসনে যদি তদন্ত কৰি বাৰ্মা ষ্টৰো যদি অভিযুক্ত হয় এইটোকো তদন্ত কৰি তদন্তত আওতালৈ আনিব লাগে বুলি আমি আহ্বান জনাইছোঁ। আশা বুলি আপুনি সন্দেহ কৰে? এনে অভিযোগত আমি অনুসন্ধান মতে প্ৰায় 4-5জনমান মানুহ হ'ব লাগে বুলি আমি অনুমান কৰিছোঁ। নামখিনি ক'ব নেকি? এই নামটো এতিয়ালৈকে ক'ব পৰা নাই, অকল অমূল্য আৰু সন্তোষ বৰগোহাঁইকে আমি নামটো অৱগত হৈ আছোঁ। আমি অসম প্ৰশাসনিক বিভাগক তাকাম মিচিং পৰিক্ৰমাৰ পৰা এইটোৱে আহ্বান জনাইছোঁ, আপোনালোকে যিকোনো এনেকৈ চুৰি সামগ্ৰীক তদন্ত কৰি আপোনালোকে ধৰিব পৰা যায়, এইবিলাকক আপোনালোকৰ পৰা আমাৰ TMPK ফালৰ পৰা উচিত তদন্ত আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰি কঠোৰতম শাস্তি দিব লাগে বুলি আমি TMPK ফালৰ পৰা আহ্বান জনাইছোঁ। আপোনালোকে অকার নামত কেছটো ৰেজিষ্টাৰ হৈছে বা কেনেধৰণৰ কেছ ৰেজিষ্টাৰ হৈছে? এনেকৈ কেছ নম্বৰটো সদ্যহতে আমাৰ আঞ্চলিক কমিটিলৈকে অৱগত কৰা নাইচোন, কিন্তু আমি বিশেষ সূত্ৰে যোৱাকালি সন্তোষ বৰগোহাঁইক লৈ আনি रुकसिन थानात आमी समझाई दिल। ये आज वहाँ से ओसी बांदरदुआ से हम लोग को खबर मिला था कि रोड चोरी करके गाड़ी में लोड करके हमारा इस तरफ लेके चला गया, खबर मिला था। तो इस हिसाब से हम लोग आज हम लोग अपने इलाका में छानबीन किया है और कुछ देर बाद ओडिशा का यहाँ से खबर मिला है कि जो है उसी का खबर मिला है। तो जून करंग में जो वाच चोर करके सामान लेके गया था वो सामान को जून करंग में पाया गया है। उस हिसाब से जैसे सर उस सर जना उस हिसाब बताया है, उस हिसाब से हम लोग जून करंग में गया है और जो सामान जून करंग से ये अमोलिया बोरी उसी का दुकान से मिला है। रोड का अभी रात हो गया, उसको तोला तो नहीं है लेकिन बंडल हिसाब में हम लोग लेके आए हैं। अच्छा 10 mm का 111 बंडल्स और 16 mm का 69 बंडल और 8 mm का भी, और वो जो पार्स पीओ में था और एक जगह में, और तो दूसरा जो दुकान का सामने आगे पड़ा हुआ था वो है 8 mm का 39 बंडल और 12 mm का 61 बंडल, 16 mm का 1 बंडल, 10 mm का 1 बंडल। अभी हम लोग अपना साथ में इसका सेलमैन को भी पूछताछ के लिए लेके जा रहे हैं रुकसिन थाना में। सेलमैन का नाम है क्या मिथुन बोरी है सेलमैन, यही आपका सामने में करा हुआ है। सेलमैन को भी हम लोग पूछताछ के लिए लेके जा रहे हैं। सर आप लोग का थाना में भी एक गाड़ी है? हाँ गाड़ी वही है, इसका जो लोग चोरी करके वहाँ पे गिरा के रखा था वहीं से फिर एक गाड़ी में लोड करके पासियात में बिक्री करने जा रहा था। उसी तरह का हम लोग खबर मिल गया। वो सामान सर किसका है? वो सामान वो जो कंपनी का है, कंपनी जो अभी जो FIR दिया है। मतलब जोने सा कौन सा मतलब हार्डवेयर से वो सामान गया था? वो इसकी यहाँ से गया है आपका अमूलिया बोरी वहाँ से गया है। वहाँ से जाके वो हमारे उसमें पहले जो PTC से जो बंडल हुआ जो चोरी का सामान जो गिरा के रखा होता है उसी सामान को वो लोग फिर वहाँ से अमूलिया बोरी का दुकान से लेके फिर पासियात में डिस्पोज करने बिक्री करने जा रहा था। उसी समय में हम लोग आज उसका पीछा करके पकड़ा है। माल का इसको अभी तक हम लोग ये नहीं किया है, तोला नहीं है, तो गाड़ी में अभी तक पड़ा हुआ है। हाँ समथिंग कितना माल होगा अब इसको अंदाजा नहीं बता पाऊंगा। अभी पूरा गाड़ी में लोड है, आप किस सकता है गाड़ी को। हाँ एक गाड़ी में है वो उसको शक ऐसे हुआ कि वो हमारे वो मेन रोड से है ना, मेन रोड से नहीं गया, वो ये तोराजन रास्ता से गया है। तोराजन रास्ता से जाने के वजह से उसका शक ज़्यादा हुआ, तो असली में पीछा करके पकड़ा तो सही निकला है। तो हम लोग वेलकम गेट में पकड़ के रोक के अभी रुकसिन थाना में लेके रखा, ड्राइवर का भी रखा है। तो वहाँ का काल जो असली आयो है, जो वहाँ का केस जो केस ले रहा है वो लोग कार वो लोग को लेने के लिए आएगा। सर वहाँ से कुछ कंपनी का लोग भी आएंगे? हाँ कंपनी का लोग भी हैं, ये साथ में है करा है वो लोग।
वो लोग ही अपना रोड को पहचाना है। वो लोग का बंदरदुआ का जो निशान है, कंपनी का जो निशान है, बंदरदुआ का लिखा हुआ है उसमें, बंदरदुआ का जो फैक्ट्री है निशान लिखा हुआ है। वो उसको जितना पहचाना है उसी को हम लोड करके लेके आए। जितना भी सामान मिला है अनुमानित से कितना पैसा होगा शायद? उसका कंप्लेनेंट का अभी का कहने का मतलब है उसका अमाउंट जो है 17 लाख का बता रहा है। तो मैं तो उसका बारे में इतना आइडिया नहीं हूँ कितना लाख का है। वो लोग कंप्लेनेंट का हिसाब से अभी 17 लाख बता रहा है। थैंक यू सर। আজি আমাৰ এই অমূল্যবৰীৰ ৰদ কিনাৰ এই কেছত অকল অমূল্যবৰীৰ পাচিঘাটত এনেকুৱা চিনাকি মোৰ গম পোৱা মতে নাই। সেই যোনটো গাড়ী লৈ গৈছিলে পাচিঘাটলৈ এইটো গাড়ী জোনাইৰে বৰ্মা বুলি আমি জানো, তেখেতৰ গাড়ী হয়। তেখেতৰ দোকান আছে নেকি? তেখেতৰ মানে জোনাইতে দোকান আছে, হাৰ্ডৱেৰ দোকানে আছে। দোকানটো এই আমাৰ বালিকা স্কুলৰ ওচৰতে। আপোনাৰ কি সন্দেহ হয় মানে? সন্দেহ মানে সিহঁতে কিবা চুৰ কৰি লৈ কিনিছে বুলি গম পাইছোঁ, কিন্তু ইমান কেনেকৈ কিনিছে ইমান একজেক্টলি মই ক'ব নোৱাৰোঁ। কিন্তু আপুনি কোন অমূল্যবৰী? অমূল্যবৰী মানে মোৰ মোৰ ঘৰৰ ওচৰতে এই দোকান খুলি আছে বৰ্তমান এতিয়া। আপুনি কি ক'ব বিচাৰিছে মানে সেইটো অলপ কওকচোন ভালকৈ। যোনে অমূল্যবৰী বা বৰ্মাৰ লগত বেচিছে সিহঁতক তদন্ত কৰিব লাগে প্ৰশাসনেও। সিহঁতকো যোনে বান্দৰদুৱাৰ পৰা মাল আনি কিনি বেচিছে সিহঁতকো এতিয়া প্ৰশাসনে ধৰিব লাগে। আৰু আপুনি ভাবে যে আপুনি ক'ব বিচাৰে নেকি এইটো অমূল্যবৰীৰ মাল নহয় বৰ্মাৰ মাল? নাই, একজেক্টলি মই ক'ব নোৱাৰোঁ সিহঁতৰ মাল নহওঁ বুলি, হ'বও পাৰে। बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय मोजां खौरां। क'क्राझार जिल्लानि सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज श'रुमा इन्डिपेन्डेन्स डेनि स्पेशल अफारखौ लानानै फैदों। बे श'रुमाव थांनाय 1 आगस्तनिफ्राय 31 आगस्तसिम इन्डिपेन्डेन्स डेनि स्पेशल अफारजों लोगोसे एक्सचेन्ज होगासिनो दं। बायग्रा सुबुंफ्रा एसेल' बिबांनि रां होग्रोनानै प्लेटिनियानि गासैबो बाजाज सिटीनि गासैबो मडेल आरो पालसार 125नि गासैबो मडेलफोरनि बाइकखौ आरसि इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन। नोंथांमोना सेरफांगुरि आरो सराइबिलाव थानाय पंका एन्टारप्राइज बाजाज श'रुमाव इन्डिपेन्डेन्स डे स्पेशल अफारनि खाबुजों नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। खाबुफोरा जादों 5 लिटार पेट्रल फ्री, गंसे हेलमेट फ्री, बाइक बायगिरिफोरनो 1,000 रां केशबेक हरफिननाय जागोन। जुदि नोंथांमोना गोसो दंब्ला आबुङै मिन्थिबावनो थाखाय नैबे मबाइल नम्बर 9395303476 आरो 9101547892 आव थोंजों सोलायनो हागोन।